নমস্কাৰ। কবিতাৰ শিৰোনাম বাণীকান্ত মহাবিদ্যালয়ৰ তুমি নীলাঞ্জনা। কবি ৰামেশ্বৰ নাথ। বাউসী বাণীকান্ত মহাবিদ্যালয়ৰ লাজুকীয়া চাৱনীৰ তুমি নীলাঞ্জনা। তোমাক নেদেখা বহু দিনেই হ'ল, তুমি নিশ্চয় কুশলে আছা। জাকত জিলিকা দুগাল ৰঙা পৰা, দুচকুত কাজল, ওঠত লিপষ্টিক, হাইলাস স্বৰ্গৰ অপ্সৰা। জুবিনদাৰ গীতেৰে তোমাৰ মিচিকীয়া হাঁহিত সৰগৰ মুকুতামণি হৰে। দুচকুৰ চাৱনীত বিজুলী মাৰে, তোমাৰ মুখনি চালেও মন নভৰে। বিদ্যাশপত কৈছোঁ নীলাঞ্জনা, তোমাক দেখিলেই আজিও বহু ডেকাৰ বুকুত ৰোমান্টিকৰ আবতৰীয়া বৰষুণ নামে। শুকান মৰুভূমিত প্ৰেমৰ বাৰিষা আহে, তোমাৰ হেনো বুকুখন বৰ বিশাল, ঠিকনাৰ পৰিধি নাই। কলেজ লাইব্ৰেৰীৰ চুকত বহি চাওঁ তোমাক জুমি জুমি, তোমাৰ হেমলৈ চাব আহৰি নাই। নীলাঞ্জনা, সময় উলিয়াই 10 অংকৰ নম্বৰটোত এবাৰ ফোন কৰি চাবাচোন। তোমাৰ বাবেই মোৰ মোবাইলৰ কৰাটোন সলনি কৰিছোঁ, কি জানিবা তাকে শুনি মোৰ প্ৰেমত পৰাই তুমি। চিন্তা কৰিব নালাগে, তোমাৰ দৰে মই তোমাৰ নম্বৰ ব্লেকলিষ্টত ৰখা নাই। সদায় ৰাখিছোঁ মাথো মোৰ হৃদয়ৰ নিভৃত কোণ।